গোগামুখত নিশা সাংস্কৃতিক অনুষ্ঠানত একাংশ দৰ্শকৰ উদ্ভণ্ডালি। উদণ্ড দৰ্শকৰ মাজত লাগিল ভয়ংকৰ মাৰপিট। ভাঙি চুৰমাৰ কৰিলে হাজাৰ হাজাৰ চকী, ভাঙিলে কেইবাখনো বাহন। গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা বহাগী বিদায় উৎসৱৰ দ্বিতীয় দিনা চলি আছিল ৰোহিত সোণাৰৰ সংগীত অনুষ্ঠান। তাৰ মাজতে এচাম উদণ্ড লোকৰ অটপালিয়ে সীমা চেৰালে, ভাঙি চুৰমাৰ কৰিলে কেইবাখনো গাড়ী। আছুৰ কৰ্মীকো কৰিছে প্ৰহাৰৰ অভিযোগ। ইফালে কাৰ্যালয়ৰো ক্ষতিসাধন কৰা অভিযোগ উত্থাপন হৈছে। এই ঘটনাত একাধিক আহত হোৱা বুলিও জানিব পৰা গৈছে। ইয়াক লৈ বৰ্তমান গোগামুখত বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এচাম উদণ্ড দৰ্শকৰ এনে কাণ্ডই সমগ্ৰ গোগামুখত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবীত আজি গোগামুখ আছুৱে দিছে স্থানীয় বন্ধ। হয়, কথা হ'ল কি, গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা গোগামুখ কেন্দ্ৰীয় বহাগী বিদায় উৎসৱটিৰ শেষৰ মুহূৰ্তত অৰ্থাৎ আমি ৰাতিৰ সাংস্কৃতিক সন্ধিয়াৰ সমাপ্তিৰ লগে লগে এদল উদণ্ড যুৱক আহি আমাৰ বিহুতলিত বাকৰিত প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰিয়ে তেওঁলোকে আচবাবটো ভাঙিবলৈ লয়, শিল নিক্ষেপ কৰিবলৈ লয়। এদল উদণ্ড যুৱকে আহি এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰে। এই আচলতে আমি ধিক্কাৰ জনাইছোঁ। অসমীয়া জাতিৰ স্বাভিমানত আঘাত সানিছে। কিন্তু এই ক্ষেত্ৰত এই ঘটনাৰ লগত যিসকল জড়িত দুষ্কৃতিকাৰী জড়িত হৈ আছে, সেই দুষ্কৃতিকাৰীসকলক কিন্তু অনতিপলমে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি জনাইছোঁ। অন্যথা ইয়াত ভয়াৱহ প্ৰতিবাদ হ'ব। কিন্তু জাতিৰ ক্ষেত্ৰত এনেধৰণৰ যদি দুষ্কৃতিকাৰী হাৰি যাবলৈ হয়, কিন্তু কথাটো অলপ বেয়ালৈ ধাৱমান হ'ব। কাৰণ এনেধৰণৰ দুষ্কৃতিকাৰীসকলক যদি নাকি লগাব নোৱাৰে, তেনেহ'লে কিন্তু ভয়াৱহ পৰিস্থিতি হ'ব। কিমান ক্ষয়ক্ষতি হৈছে ইয়াতে আপোনাৰ যথেষ্ট ক্ষয়ক্ষতি হৈছে। তেওঁলোকে প্ৰায় আহি 7খনকৈ গাড়ী ভাঙিছে। তেওঁলোকে দৰ্শকসকলে আসন গ্ৰহণ কৰি থকা আসনসমূহ ভাঙিছে, ছাউণ্ড বক্স ভাঙিছে। এনেধৰণৰ দুষ্কৃতি এটা দল, আচলতে ক'ব লাগিব এটা দল আহি পিনে এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰা পৰিলক্ষিত হৈছে। কমিটিৰ আপোনালোকৰ বিষয়বিলাকো হাত লগাইছে বুলি শুনি পাইছোঁ। হয়, আমাৰ কমিটিৰ বিষয়ববীয়াসকলকো আমি, কাৰণ সকলোৱে অনুষ্ঠানটো সামৰি আমি সকলোৱে বহি আছিলোঁ। আমি অনুষ্ঠান সামৰি কথা বতৰা পাতি আমি বহি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলো আঘাতপ্ৰাপ্ত হয়। কাৰণ তেওঁলোকে শিল নিক্ষেপ কৰিছে। শিল নিক্ষেপ কৰাৰ ফলত ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলো তেওঁলোকে আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকক মেডিকেল কৰিবলগীয়া পৰিস্থিতি হৈছে। সেইকাৰণে যিসকল লোক, অৰ্থাৎ যিসকল দুষ্কৃতিকাৰী এই ঘটনাৰ লগত জড়িত হৈ আছে, অনতিপলমে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি দাবী জনাইছোঁ। স্থানীয় বন্ধ ঘোষণা কৰিছে আপোনালোকে? ৰাইজে আজি কিন্তু এনেধৰণৰ যে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ যিখন বহাগী বিদায় উৎসৱ, কেন্দ্ৰীয় বহাগী বিদায় উৎসৱ, এই বহাগী বিদায় উৎসৱত সমগ্ৰ গোগামুখবাসী ৰাইজ জড়িত হৈ পৰে। যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে কিন্তু ৰাইজে মনত দুখ পাইছে। এই জাতিৰ স্বাভিমানত আঘাত সনা এনে কাৰ্যৰ সংঘটিত হোৱাত ৰাইজে স্বতঃস্ফূৰ্তভাৱে কিন্তু আজি গোগামুখ বন্ধ হোৱা পৰিলক্ষিত হৈছে।